Hello everyone and welcome back to my channel Spainy Arhi Burman. I hope আপোনালোক সকলোবোৰ ভালেই আছে আৰু সুপ্ৰভাত এইবাবেই যে মই মাত্ৰ শুই উঠিছোঁ আৰু এতিয়ালৈকে একদম ফ্ৰেছ হোৱা নাই নাজানো ভিডিঅ'টো কেতিয়া আপলোড কৰোঁ কিন্তু মই সুপ্ৰভাত এইকাৰণে কৈছোঁ যে মই শুই উঠিছোঁ মাত্ৰ আৰু বহুদিনৰ পৰা ভাবি আছিলোঁ যে নাই ব্লগ এটা দেখাব লাগিব ডেইলি ব্লগ এটা কৰিম কিন্তু মই সাহসেই গোটাব পৰা নাছিলোঁ আৰু মেইন কথা এইটো যে মই বিৰাট মানে এলেহুৱা হৈ গৈছোঁ মানে ভিডিঅ' কৰিবলৈ মন নাযায় ভাবিলেও কিবা প্লেনিং কৰিবলৈ মন নাযায় কিন্তু নাই আজি ফাইনেলি বোলো নহ'ব আজি মই দেখাবই লাগিব চ' আই হোপ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ চ' লেটছ ষ্টাৰ্ট ফ্ৰেছ হ'লোঁ আৰু ফ্ৰেছ হৈ পেলাই মই চাকি ধূপ জ্বলাই ভিডিঅ' অন কৰিছোঁ এতিয়া চাহ বনাম কিন্তু তাৰ আগতে আপোনালোকক সুধিব বিচাৰিছোঁ যে ভূমিকম্পৰ ভয়টো এতিয়াও আছেনে মোৰ কিন্তু আছে মানে ৰাতি শুবলৈও মোৰ ভয় লাগে যদি আহি যায় কি হ'ব ইমান বেছি ভয় খালোঁ সেইদিনাখন পৰহি ৰাতিপুৱা মই শুই আছিলোঁ ৰাতিপুৱা শুই থাকোঁতে যিটো জোকাৰণি দিলে মই একে জাপতে বাহিৰ মানুহজনী নাই আৰু মানে মই এনেকুৱা দৌৰিছোঁ চিঞৰ বাখৰ পিছত দেউতাহঁতে অলপমান গালিও পাৰিছে যে শান্তিত যাব লাগে যদি আমি আকৌ দুখ চুখ পাওঁ তেতিয়া নিজে আঘাত হৈ পেলাই বিচনাত পৰি থকাতকৈ অলপমান ভালকৈ শান্তিত যাবা ঘৰটোতো পটককৈ সৰি নপৰে এনেকৈ কৈছে আৰু আপোনালোককো কওঁ যে মই বহুত শুনিছোঁ তাৰমানে বহুতে চিৰিৰ পৰা নামি আহোঁতে বহুতে আঘাত পাইছে গতিকে শান্তিত আপোনালোকেও বাহিৰলৈ যদি যায় ভালকৈ যাব কিন্তু সেইখিনি সময়তনো আৰু শান্তিত যাব পাৰিনে মই বুজি পাওঁ যিটো ভয় লাগে আৰু আহক এতিয়া মই কি কৰোঁ আপোনালোকক দেখাওঁ নিমখ দিছোঁ এয়া আদা আৰু জালুক এইকাৰণে দিছোঁ কাহ ভাল এটা হৈ আছে জালুক বনালে এনেও লাল চাহত খাই ভালেই লাগে কলেজটো বন্ধই দিছে আৰু কলেজ বন্ধৰ বাবে এতিয়া মই ঘৰতে আছোঁ কেতিয়া খোলে একো নাজানো মোৰ চাহকাপ হৈ গ'ল এয়া ভেদাইলতা মচুৰ দালি চাউল পিচি পেলাই নৰসিংহ পাতো আছে লগতে মায়ে পকৰি বনাইছিলে ৰাতিপুৱাই বনালে মই শুই নুঠোঁতেই আৰু এতিয়া চাহ খাম মা ভিডিঅ'ত নোলায় ইমান ভাল নাপায় ওলাই পেলাই আৰু আজি জোৰ জবস্তি বহুৱাইছোঁ মানে ওলোৱাচোন বোলো গতিকে আমি চাহ খাইছোঁ এতিয়া আজি তুমি বাৰীখন দেখুৱাবানে তোমাৰ দেখাম আজি মাক কৈছোঁ মাৰ এখন বাৰী আছে সৰুকৈ বাৰীখন তাত কি নাই মানে যিমান যি বস্তু পাৰে লগাবলৈ চেষ্টা কৰে গতিকে মায়ে আজি বাৰীখন দেখাব মাৰ আৰু সেইকাৰণে মাক কৈছোঁ যে ওলাবতো লাগিবই তুমি এতিয়াই ওলাই লোৱা অলপমান আগতেই কিবা কোৱা চাহ খাই আছোঁ তাকেই বনালোঁ পকৰি বনাইছিলোঁ ভেদাইলতা নৰসিংহ পাত পিঁয়াজ দিছোঁ তাৰপিছতে আৰু জলকীয়া এটা কাটি দিছোঁ বেছি কাটি দিয়া নাই বেছি খাব নোৱাৰি জ্বলা গৰমত পৰিছে পকৰি বনাইছোঁ খাই দিছে কোমল আছে মাৰ বাৰীখনতে মই ইয়াত থিয় হৈ আছোঁ এতিয়া এয়া পিছফালে মা আহি আছে দেখাব আপোনালোক সকলোকে এজনী টিকলি এজনী আছে দেই এয়া মোৰ খুৰাৰ ছোৱালী হাই কৈ দিয়া ব'লা এতিয়া দেখুৱা ক'ৰ পৰা আৰম্ভ কৰিম এয়া পাণ ওপৰলৈকে লাগি আছে এয়া পাণ
এই আমলখি গছডাল বাৰু মই স্কুলতে পাইছিলোঁ, চেক্ৰেড হাৰ্ট স্কুলত পঢ়িছিলোঁ, তাতে আমাক দিছিলে এইডাল গছ, ডাঙৰ হ'ল এতিয়া। ইয়াতে কপৌ ফুল লগাই থৈ দিছে। এইবাৰ প্ৰথমবাৰ লাগিছিলে সৰু কৰি, কিন্তু নেক্সট অহা বছৰলৈ চাগে হ'বগৈ ন? তাৰপিছত অমিতা, তামোল লাগিছে, পদিনা, এয়া পদিনীয়া, এজোপা বেঙেনা খাইছোঁ, এয়া ফুল, তাৰপিছতে এইজোপা নীলা ফুল, ফুল বহুত আছে মোৰ ফুলবিলাক। আৰু ইয়াতে আৰু কি বগা ফুল এডাল, এটা পাণ ঢেৰ আছে, আৰু নীলকচু, গোলাপ ফুল, এয়া ৰঙা গোলাপটো এইটো ৰঙা গোলাপটো, ৰঙা গোলাপ, তাৰপিছত এয়া এইজোপা ফুল হৈছে অশোক ফুল বুলি কয় নেকি, নামটো ইমান ভালকৈ নাজানো। অশোক ফুল, ধুনীয়া ধুনীয়া ফুলে ইমান এইটো ফুলিবলৈ আৰম্ভ কৰিছে। এইটো ফুল অশোক ফুল আৰম্ভ কৰিছে ফুলিব, ডাঙৰ ডাঙৰ ফুলে এপাহ এপাহ, বহুত দৰকাৰী হয় এইটো গছ। বগা গোলাপ, এইটো বগা গোলাপ, এইটো বগা গোলাপ, আৰু যে বগা ফুল, এইটো বৰ ধুনীয়া। এইটো আইচক্ৰীম ফুল বোলে, এইটো আইচক্ৰীম ফুল, বৰ সুন্দৰ লাগে দেখাত। এইটো শুকলতি খাবলৈ ভাল, শুকলতি, এইটো শুকলতি খাবলৈ ভাল, এইটো গা বিষ হ'লে খাওঁ, বহুত ভাল। এয়া অমিতা, অমিতা বহুত লাগিছে, বৰ ধুনীয়া ধতুৱা ফুল, বগা ধতুৱা। তামোলৰ পুলি ৰুইছোঁ বহুত ইয়াতে। লাই শাক হৈছে, এয়া লাই শাক, এয়া নাৰ্জী ফুল, এইটো হৈছে এই দুপৰটেঙা পাত বুলি কয়, কিছুমানে পাতে গজা বুলিও কয়। সেইটো পাত মানে কেতিয়াবা পেট বিষালে আৰু কিডনী ষ্ট'নৰ কাৰণে এইটো বস্তু খালে, ৰাতিপুৱা খালী পেটত খালে ভাল হয়। এইটো গছ আছে, মোৰ বহুত আছে এইটো। তাৰপিছতে এইটো পালেং ৰুইছিলোঁ, এইটো পালেং আছে, এটা নাৰ্জী ফুল, ভাত কেৰেলা পুলি ৰুইছোঁ, ভাত কেৰেলা ফুলিছে, এই আছে বাৰী, সেইটো ৱালতো আছে ভাত কেৰেলা, পাণ, বিভিন্ন ধৰণৰ এইবিলাক খুতৰীয়া, এইটো খুতৰীয়া ৰুইছোঁ নিজে। কেতিয়াবা গছ বজাৰৰ পৰা আহিলে এই খুতৰীয়া পুলিবিলাক মই ৰুই লৈছোঁ, এইটো খুতৰীয়া। এইবিলাক আকৌ টাবত লৈছোঁ, এইবিলাক জলকীয়া পুলি ৰুইছোঁ, আৰু ইয়াতে লগতে হেৰি লৈছোঁ, এইটো দোৰোণ শাকো উঠাই লৈছোঁ, দোৰোণ শাক ভাল। এই ভাত কেৰেলাডাল আজি এডাল ৰছী দি পিনি উঠাই দিছোঁ। ভাত কেৰেলা এইটো ঢেঁকী বনাই লৈছোঁ, মাজে মাজে পিঠা খাব মন যায় যে, ইয়াতে খুন্দো, কৰাই গুড়ি, পিঠাগুড়ি, গোটেইখিনি খুন্দি কেতিয়াবা খাবলৈ ভাল পাওঁ। আৰু কিছুমান ঘৰৰ মানুহো আহে খুন্দিবলৈ, মানে ঢেঁকীটো লাগে আৰু আমাৰ পৰম্পৰা ন, পৰম্পৰা ঢেঁকীটো থাকিব লাগে। মানি প্লেণ্ট আৰু এই ফুল দেখাই দিয়া। এইবিলাক ফুল, এইটো ফুল, তুলসী মই চাকি এইবিলাক গা ধুই আহি ইয়াতে মই পানী ঢালোঁ, বগা ফুল, এইটো ৰঙা ফুল, ফুলৰ গছ। মানি প্লেণ্টডাল দেখাই দিয়া, এডাল ডাঙৰ মানি প্লেণ্ট। আচ্ছা, এডাল ডাঙৰ কোমোৰা আৰু ৰঙালাও, এইটো কোমোৰা ৰঙালাও দুডাল, এইটো বেঙেনা গছ, ভেকুৰী, তিতা ভেকুৰীয়ে ডাঙৰটো, এইটো গুটি দেখিছে। এইটো বইল কৰি ভাজি খালে গেষ্ট্ৰিকৰ কাৰণেও ভাল, লিভাৰৰ কাৰণেও ভাল, প্ৰেছাৰৰ কাৰণে ভাল। সেইটো লৈছোঁ, সেইটো আচলতে হাতী ভেকুৰী বুলি কয়। এইখিনি আছিলে তোমাৰ? আছিলে আৰু আছে সৰু সুৰা বহুত, সেইটো আৰু পিছত দেখাম পিছত। মই এতিয়া এটা কেক বনাম বুলি ভাবিছোঁ।
আপোনালোকেও চাব কি ধৰণে মই কেকটো বনাওঁ খুব সহজ পদ্ধতিৰে বনাওঁ আপোনালোকে নিশ্চয় ঘৰত বনাব পাৰিব আজিকালি যিহেতু সকলোৱে জানেই কেনেকৈ কেক বনাব লাগে তথাপিও মই চকলেট কেক এটা বনাম বুলি ভাবিছোঁ আজি আহকচোন চাওঁ কণী দুটা লৈছোঁ মই প্ৰথমতে ভাঙি ল'ম কণী দুটা আৰু এই কণী দুটা পুৰা ফেটিম এতিয়া পুৰা ফেটিব লাগিব ময়দা 1 কাপ আৰু যিটো কাপতে মই ময়দা লৈছিলোঁ 1 কাপ তো ইয়াতে মই ৰিফাইন তেল জুখিম ৰিফাইন তেল ইমান 1 কাপতকৈ অলপ আধা ৰিফাইন তেল দি দিম আৰু এইটো 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ তাৰপিছত আধা চামুচতকৈও অলপমান কম বেকিং সোডা দি দিছোঁ এয়া পিচি লোৱা নাই বাৰু আপোনালোকে পাউডাৰ দিব পাৰে সেইটো এয়া 1 কাপতকৈ অলপ কম দি দিছোঁ এয়া হৈছে কোকো পাউডাৰ এতিয়া যিখিনি মিক্সচাৰ এতিয়ালৈকে যি দিলোঁ তাৰপিছত কোকো পাউডাৰটো দি দিম এতিয়া এইখিনি মই যেনেকৈ মিক্স কৰিছোঁ দেখিছে এনেকৈ মিক্স কৰিব লাগিব আৰু মিক্সচাৰখিনি এনেকুৱা হৈ যোৱালৈকে আপোনালোকে মিক্স কৰি থাকিব লাগিব দেখিছে এয়া মোৰ এয়া মিক্সচাৰখিনি ৰেডি মিক্সচাৰখিনি হৈ গ'ল দেখিছে আপোনালোকে আৰু এতিয়া মই ইয়াতে কেকটো বনাম সাধাৰণতে মই ইয়াতে বনাওঁ কেকটো বনালে ইয়াতে মই প্ৰথমতে ৰিফাইন তেল অলপ দি ল'ম আৰু তাৰপিছত তাৰ ওপৰত অকণমান ময়দা ছটিয়াই দিম এয়া মিক্সচাৰখিনি অলপমান ঢকঢকাই দিছোঁ এনেকৈ আৰু মই গেছটো 10 মিনিটৰ আগতেই অলপমান জ্বলাই থৈ দিছোঁ প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দিছোঁ প্ৰেছাৰ কুকাৰৰ ভিতৰত নিমখ দিছোঁ আৰু এতিয়া এইখন ঢাকন দি দিছোঁ তাৰপিছতে মিক্সচাৰখিনি আমাৰ ৰেডি হৈছে ইতিমধ্যে আৰু সেইখিনি দি দিম আৰু 45 মিনিটৰ কাৰণে ৰাখি দিম আমি কেকটো হ'বলৈ প্ৰেছাৰ কুকাৰত কিন্তু আপোনালোকে হুইচেলটো নিদিব আৰু ইয়াত থৈ দিছোঁ কম চিমত দিব and the cake is ready আৰু এটা খাই পেলাইহে গম পাম যে কেনেকুৱা হৈছে টেষ্টটো আৰু চিন্তা নকৰিব জেনুইনলি কম যে যদি ভাল হৈছে বুলি কম আৰু মানে বেয়া হ'লে বেয়া হৈছে বুলি কম গতিকে সেইটো মোৰ ওপৰত ট্ৰাষ্ট ৰাখক আৰু এতিয়া অকণমান এনেই জাষ্ট ডেক'ৰেশ্যন অলপ কৰি দিওঁ আৰু দেখাত কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব মই খাইতো আপোনালোকক কমেই কেনেকুৱা হৈছে কিন্তু দেখাটো কেনেকুৱা হৈছে সেইটো জনাব মই বেলেগক দিয়াৰ আগতে নিজেই এবাৰ টেষ্ট কৰি চাওঁ ধুনীয়া হৈছে মই বেলেগক মানে দিব পাৰোঁ এতিয়া নহ'লে লাজ লাগিল হয় নহয় বেয়া হোৱা হয় চ' আপোনালোকে বনাব ঘৰত আৰু টেষ্ট কৰি চাব কেনেকুৱা হয় মোৰ আধা ঘণ্টামান হৈছে মোৰ ভৰিত গৰম লাল চাহ পৰিল নাজানো কেতিয়ালৈ ভাল পাম একদম চেকচেকাই আছে
এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে মই মানে যেতিয়া গৰম চাহ পৰিৰ লগে লগে মায়ে মোক আলু কাটি পেলাই লগাই দিছে আৰু মই ঠাণ্ডা অনুভৱ কৰিছোঁ। গতিকে আপোনালোকৰ যদি কেতিয়াবালে হয় বা কেনেকৈ গৰম পানী বা গৰম লাল চাহ পৰি যায়, গৰম চাহ পৰে, তেন্তে আপোনালোকে আলু কাটি দিব পাৰে। আজি মই নিজেই প্ৰমাণ পাইছোঁ, মানে ঠাণ্ডা পৰি গৈছে। মানে খুব বেছি মেজৰ হ'লেতো আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰিবই, কিন্তু অলপমান হ'লে আপোনালোকে আলু কাটি কেনেও দিব পাৰে। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভাল পাইছে কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। চ' ইয়াতে সামৰিছোঁ আজিৰ ভিডিঅ'টো। লগ পাম আকৌ এটি নতুন ভিডিঅ'লৈ। বাই, লাভ ইউ অল।